কৰি লোকসভা আৰু ৰাজ্যসভাত উত্থাপন কৰি অৱশেষত লোকসভা আৰু ৰাজ্যসভাত জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত এইসকলে যি ৰাজনৈতিক সা সুবিধা সেই সুবিধাৰ পৰা বঞ্চিত কৰি তেওঁলোকে জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত যি ধৰণে আমাক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত বৰ্তমান কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ নেতৃত্বত এখন উৎসৱ পৰ্যায়ৰ কোনো কাৰণতে আমি মানি নলওঁ। আমাৰ স্পষ্ট আমাৰ কথা যেনে ধৰণৰ তেওঁলোকৰ আজি চাওক, আমি ইতিমধ্যে আমাৰ স্থিতি স্পষ্ট কৰি দিছোঁ যে কোনো কাৰণতে বৰ্তমান যি ধৰণে অসমত ভৈয়াম আৰু বৰ্তমান সময়ত পাহাৰীয়া জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰথা আছে, ঠিক একে প্ৰথাৰে আমি জনজাতিকৰণৰ মৰ্যাদা আমি বিচাৰিছোঁ। কিন্তু যোৱাকালি হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ জৰিয়তে এটা কথা স্পষ্ট হৈ পৰিলে যে তেওঁ বৰ্তমান সময়ত 6 জনগোষ্ঠীক আদাৰ্ছ হিচাপে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব বিচাৰিছে, যাৰ জৰিয়তে বৰ্তমান সময়ত তেওঁৰ কথাত এটা স্পষ্ট হৈ পৰিছে যে BTADত বসবাস কৰা কোচ-আদিবাসী হওক আদিবাসী হওক ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত হ'ব। আমি কোনো কাৰণতে এনেকুৱা ধৰণৰ জনজাতিকৰণ আমি গ্ৰহণ নকৰোঁ। আমাৰ ফালৰ পৰা আমি স্থিতি ইতিমধ্যে স্পষ্ট কৰি দিছোঁ, কাৰণ আমাৰ এটাই কথা যে বৰ্তমান সময়ত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত যিধৰণে জনজাতিকৰণৰ মৰ্যাদা লাভ কৰি আহিছে, শেহতীয়াভাৱে অসমতো সেই একেধৰণে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ কাৰণে লোকসভা আৰু ৰাজ্যসভাত যি বিল উত্থাপন কৰাৰ কথা আছিলে, আমি সেই ক্ষেত্ৰত দেখিলোঁ যে যিখন মডেলিটি সমিতি গঠন কৰি দিছে, সেই মডেলিটি সমিতিয়ে সম্পূৰ্ণ তথ্য সহকাৰে কেবিনেটত দাখিল কৰাৰ প্ৰতিফলত ভাৰত চৰকাৰে আমাৰ সিদ্ধান্ত গ্ৰহণ কৰি কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰি জনজাতিকৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিলে। কিন্তু এই ব্যৱস্থা গ্ৰহণ কৰাৰ লগে লগে বৰ্তমান BPFৰে এগৰাকী ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ ডাঙৰীয়াই তেওঁৰ ৰাইটিং পেডত গৃহমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে, য'ত আৰ্টিকেল 330 আৰু আৰ্টিকেল 332 অনুসৰি বৰ্তমান যিসকল BTADত বসবাস কৰি আছে তেওঁলোকক ৰাজনৈতিক অধিকাৰৰ পৰা আৰম্ভ কৰি চাকৰি বাকৰিৰ পৰা আৰম্ভ কৰি বিধানসভাৰ পৰা আৰম্ভ কৰি লোকসভাৰ পৰা আৰম্ভ কৰি আৰু BTC পৰিষদৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে যাতে বঞ্চিত কৰি তেওঁলোকক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰে। গতিকে আমাৰ স্থিতি স্পষ্ট, কোনো কাৰণতে আমাক এনেকুৱা ধৰণৰ জনজাতিকৰণ আমাক নালাগে। যদি প্ৰকৃতাৰ্থতে তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব বিচাৰিছে, সম্পূৰ্ণ পৰ্যায়ৰ জনজাতিকৰণৰ মৰ্যাদা আমাক লাগিব। ইতিমধ্যে আমাৰ যি বৈশিষ্ট্যতা লাগিছিল জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত 5টাকে, সেই বৈশিষ্ট্য আমাৰ সম্পূৰ্ণ। এই ক্ষেত্ৰত আকৌ কেনেকৈ এতিয়া আদাৰ্ছ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ কাৰণে বৰ্তমান এখন সমিতি গঠন কৰি দিছে। গতিকে আমি এই সমিতিখনক আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, কোনো কাৰণতে আমি আদাৰ্ছৰ নামৰ জনজাতিকৰণ আমাক নালাগে, আমাক সম্পূৰ্ণ পৰ্যায়ৰ জনজাতিকৰণৰ মৰ্যাদা লাগে।